हेलो बন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লে একদম মানে আজি বহুত দিনৰ মই ভিডিঅ' বনাইছোঁ ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে ৰ'দত বহি আছে অলপমান যিহেতু একদম ভিতৰত বহিব নোৱাৰি ঠাণ্ডা তাৰপিছত এইফালে ৰ'দ টেঙা লৈ লৈছোঁ টেঙা খাম আৰু কাৰ কাৰ প্ৰিয় ৰবাব টেঙা ৰবাব টেঙা খাই ভাল পোৱা সকলে কমেণ্ট কৰিব দেই আৰু ইফালে ৰবাব টেঙা খাইছোঁ আৰু এইফালে একদম বান্দৰৰ পাত এইবোৰ বান্দৰ আৰু এইটো সময়ত মোৰ টেঙা খাই ভাল লাগে মানে বলক অলপমান ৰ'দত বহি খাওঁগৈ যিহেতু ইয়াত বহি ভাল লগা নাই টেঙাটো খাই ৰ'দত অকণমান বহি খালে ভাল লাগে নহয়নে মোৰ কিন্তু অলপমান ৰ'দটো পৰি থাকিলে ভাল লাগে ইয়াৰ পৰা ৰ'দটো গুচি গৈছে যে সেইটো কাৰণে অকণমান বাহিৰত গৈ খাওঁগৈ আৰু বলক আৰু ৰবাব টেঙা এনেকুৱা হয় ৰবাব টেঙাৰ মানে কি হয় এই ৰসখিনি কাৰ কাৰ প্ৰিয় ক'ব দেই মোৰ কিন্তু ৰবাব টেঙাতকৈ ৰসখিনি বেছি প্ৰিয় গতিকে এতিয়া ৰসখিনি খাই লওঁ আৰু